নমস্কাৰ। প্ৰথমে মই আপোনালোক সকলোকে মোৰ অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি প্ৰথমবাৰৰ বাবে মই ইউটিউবত এটা অফিচিয়েল ভিডিঅ' আপোনালোকৰ বাবে বনাই প্ৰেৰণ কৰিবলৈ ওলাইছোঁ। মই আচলতে ভাবিলোঁ যে আমাৰ যিখিনি অফিচৰ যাৱতীয় কাম কাজ, পোষণ ট্ৰেকাৰৰ যিখিনি কাম, এই কামখিনি কৰিবৰ বাবে আমাক বহুতো কোঅৰ্ডিনেশ্যনৰ প্ৰয়োজন হয়। আমি বিভিন্ন সময়ত অংগনবাড়ী বাইদেউসকলৰ লগত গৈ পেলাই আমি মিটিং কৰোঁ, ছেক্টৰলৈ যাওঁ বা প্ৰজেক্টত তেখেতসকল আহে, আমি সভা সমিতি কৰোঁ। কিন্তু বহু ক্ষেত্ৰত এনেকুৱা হৈ যায়, সভা সমিতিত কোৱা সকলোবোৰ কথা বা ট্ৰেইনিঙত হোৱা সকলোবোৰ আলোচনা আমাৰো কেতিয়াবা মনত সম্পূৰ্ণকৈ নাথাকে আৰু আপোনাসবৰো সম্পূৰ্ণকৈ মনত নাথাকে। ফলত পোষণ ট্ৰেকাৰেই হওক বা অন্যান্য কাম কাজেই হওক, এই কাম কাজবিলাক আমি পৰিচালনা কৰাত বহুতো অসুবিধাৰ সন্মুখীন হওঁ আৰু বহুতো অংগনবাড়ী বাইদেৱে বিভিন্ন কাৰণবশতঃ কিছুমান কথা নুবুজাকৈ ৰৈ যায়। ফলত আমাৰ প্ৰজেক্টৰ কিছুমান কাম কাজ, এই কাম কাজসমূহ আমি সুচাৰুৰূপে পৰিচালনা কৰাত ব্যৰ্থ হ'বলগীয়া হয়। সেই গতিকে যিহেতু ডিজিটেল যুগ, ডিজিটেল ইণ্ডিয়া, সেয়ে ময়ো ভাবিলোঁ আমি আমাৰ পোষণ ট্ৰেকাৰ ৰিলেটেড যিখিনি কাম, যিখিনি নীতি নিৰ্দেশনা ভাৰত চৰকাৰ, অসম চৰকাৰৰ পৰা আহে আমালৈ, এই কথাখিনিকে আমি সাৱলীলভাৱে এটি ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ প্ৰেৰণ কৰিলে নিশ্চয় আপোনালোকৰ সুবিধা হ'ব আৰু আপোনালোকে প্ৰয়োজন সাপেক্ষে এই সকলোবিলাক পুনৰ কিবা খোকোজা লাগিলে মেলি পেলাই আপোনালোকে ভিডিঅ'টো চালে বুজি পাব। এই উদ্দেশ্য লৈ পেলাই মই আজি প্ৰথমবাৰৰ বাবে এটি অফিচিয়েল পেজ চেনেল খুলি আপোনালোকলৈ মই এটা ইউটিউব ভিডিঅ' বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিছোঁ। আপোনালোকে কথাখিনি মন দি শুনিব আৰু আশা ৰাখিছোঁ আপোনালোকে ভাল পাব। কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত আপোনালোকে জনাব পাৰিব। আৰু তাৰ বাবে আপোনালোকে অনুগ্ৰহ কৰি মোৰ নতুন অফিচিয়েল অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। এতিয়া আহক আমি মূল কথালৈ আহোঁ। আজি মই আপোনালোকৰ আগত বিশেষকৈ অতি চৰ্চিত হৈ থকা মই এটি কথা আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো অংগনবাড়ী বাইদেউসকলে সাধাৰণতে ভুল কৰি থকা বা পাজল লাগি থকা দেখা গৈছে, আমি খবৰ পাইছোঁ। বিষয়টো হ'ল HCM আৰু THR, ষ্টক ৰেজিষ্টাৰ। এই বিষয়তে মই অলপমান সৰুকৈ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আমি প্ৰতি মাহতে আমাৰ ষ্টক ৰেজিষ্টাৰত গৈ পেলাই আমি ষ্টক ৰেজিষ্টাৰটো মেইনটেইন কৰিব লাগিব। এই কথাটো আমাৰ বাইদেউসকলে ফোন কৰি পেলাই সোধে যে এমাহ কৰিলে হ'ব নে আকৌ পিছৰ মাহত কৰিব নালাগে নেকি বা লাগিব নেকি। সেই গতিকে মই আপোনালোকক এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, আমি প্ৰতি মাহতে আমি ষ্টক ৰেজিষ্টাৰটো মেইনটেইন কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ যিমানটা শিশু আছে, এই সিমানখিনি শিশুৰ কাৰণে যিখিনি হট কুক মিল, HCM, টেক হোম ৰেচন, THR যিখিনি SNPৰ ভিতৰত আহে, এই সকলোবিলাক বস্তু আপোনালোকে এবাৰ মাহটোত আপোনালোকে ৰিচিভ কৰাটো দেখুৱাব লাগিব। আৰু তাৰ বাবে কেনেধৰণে কৰিব ইতিমধ্যে মই আপোনালোকক বুজাই দিছোঁ আৰু প্ৰয়োজন হ'লে মই আকৌ এবাৰ সেই বিষয়ত এটা বেলেগ ভিডিঅ' বনাই আপোনালোকক প্ৰেৰণ কৰিম। এইটো বহু সংখ্যক বাইদেউসকলে যিখিনিত ভুল কৰে সেই পইণ্টকেইটাহে মই আজি উনুকিয়াই দিব বিচাৰিছোঁ। বিশেষকৈ আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আমি HCM আমি দিম, HCMবিলাক দিওঁতে আপোনালোকে কিন্তু এটেণ্ডেঞ্চ যেতিয়া দিব, আপোনালোকে এটেণ্ডেঞ্চত দিয়া যিখিনি উপস্থিত থকা ছাত্ৰ ছাত্ৰী বা শিশু, তেখেতসকলকহে HCMটো আমি দিব লাগিব। HCMটো আমি 3 বছৰৰ পৰা 6 বছৰীয়া শিশুসকলৰ বাবে আমি দিয়া হয়। সেই গতিকে যিখিনি শিশু আমাৰ স্কুললৈ, আমাৰ চেণ্টাৰলৈ আহে, এই তেনে শিশুসকলকহে আমি HCM দিব লাগিব। আৰু THRটো আপোনালোকে 25 দিনৰ বাবে দিব লাগিব। আপোনালোকে ষ্টক ৰেজিষ্টাৰত দেখুওৱাৰ পাছত, মেইনটেইন কৰাৰ পাছত আপোনালোকে THRটো আপোনালোকে 3 পেকতকৈ আপোনালোকে 25 দিনৰ বাবে আপোনালোকে এবাৰেই দি দিয়া দেখুৱাই দিলে আপোনালোকে সেইটো ডেইলি আপোনালোকে কৰিবলগীয়া নহয়। কিন্তু HCMটো আপোনালোকে এবাৰ দেখুওৱাৰ পাছত প্ৰতিদিনে যেতিয়া ডেইলি টেকিং আপোনালোকে কৰিব, ডেইলি টেকিঙত আপোনালোকে এটেণ্ডেঞ্চ দিয়াৰ পাছতেই আপোনালোকে HCMটো দিবলৈ আপোনালোকে নাপাহৰিব। এই বিষয়ে মই আপোনালোকক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে আজিও মোলৈ কিছুমান ফোন আহিছিলে বা কেইদিনমানৰ আগতেও মই এখন সভাত মই কৈছিলোঁ কথাটো
প্ৰজেক্টতো কৰিছিলোঁ, ছেক্টৰ ৱাইজতো আমি গৈছিলোঁ, বাইদেউসকলে গম পায়। কিন্তু তথাপিতো কিছুমান ভুল থাকি গৈছে। HCMটো আপোনালোকে প্ৰতিদিনে এটেণ্ডেঞ্চ দিয়াৰ পাছত আপোনালোকে দিব লাগিব। আৰু 25 দিন পাৰ হৈ যোৱাৰ পাছত বহুতো অংগনবাড়ী বাইদেৱে HCMটো নিদিয়ে। তেনে নকৰিব, কিয়নো HCMটো আপোনালোকৰ চেণ্টাৰটোত যিমান শিশু আছে সেই শিশুসমূহৰ ওপৰত বেছ কৰিহে আপোনালোকক দিয়া হয়। প্ৰতিদিনে 100 গ্ৰামকৈ এটা শিশুৰ বাবে 25 দিন ধৰি পেলাই আপোনালোকক HCMটো দিয়া হয়। কিন্তু আপোনালোকে 25 দিন নহয়, আপোনালোকে মাহটো দিব লাগিব, 30 দিনলৈকে HCMটো দিব লাগিব। কিয় দিব লাগিব? কাৰণ প্ৰতিদিনে চেণ্টাৰত সকলোবোৰ শিশু উপস্থিত নাথাকে। সেই গতিকে যিখিনি বাচি থাকে সেই বাচি থকা খাদ্যখিনি আমি 30 দিনলৈকে চলাই নিব পাৰিম। সেই গতিকে বহুতো অংগনবাড়ী বাইদেৱে মোক ফোন কৰি সুধিছে যে 25 দিন আমি HCM দিছোঁ, গতিকে আৰু দিব নালাগে নেকি? আচলতে তেনে কথা নহয়। গতিকে আপোনালোকে যিহেতু এটেণ্ডেঞ্চ 100% কেতিয়াও নহয়, 2টা 3টা 4টা 5টা শিশু কম থাকে, গতিকে আপোনালোকে সেই ৰাহি হৈ যোৱা খাদ্যখিনিৰে আপোনালোকে বাকী দিনকেইটালৈকো আপোনালোকে চলাই নিব পাৰিব। আৰু মাহটো যেতিয়া সম্পূৰ্ণ হৈ যাব, মাহটো সম্পূৰ্ণ হোৱাৰ পাছত আকৌ পুনৰবাৰ ষ্টক ৰেজিষ্টাৰত গৈ পেলাই আপোনালোকে THR HCMটো ষ্টক আপোনালোকে ৰিচিভ কৰা দেখুৱাব লাগিব। আৰু তাৰ পাছত আপোনালোকে প্ৰতিদিনে যেতিয়া চেণ্টাৰ অপেনিং কৰিব, তাৰ পাছত আপোনালোকে এটেণ্ডেঞ্চ দিব। এটেণ্ডেঞ্চ দিয়াৰ পাছত আপোনালোকে HCMটো আপোনালোকে ভৰাই দিবলৈ নাপাহৰিব। এইখিনিয়ে কথা আছিলে ভিডিঅ'টোত। আৰু মই এনেধৰণেই আমাৰ পোষণ টেকাৰ ৰিলেটেড যিখিনি নীতি নিৰ্দেশনা থাকে বা বিভিন্ন ইভেণ্ট থাকে, সেই ইভেণ্টসমূহত প্ৰয়োজনীয় নীতি নিৰ্দেশনা বা আমাৰ আগন্তুক দিনত পোষণ অভিযান অন্তৰ্গত পোষণ মাহ আহি আছে, আমি পোষণ মাহত কি কি কৰিব লাগিব বা অন্যান্য যিখিনি যাৱতীয় নীতি নিৰ্দেশনা থাকে, এই সকলোবোৰ নীতি নিৰ্দেশনা যিমানখিনিলৈকে মোৰ সম্ভৱ হয় সিমানখিনিলৈকে মই কভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ পঠিয়াম। কিয়নো সকলো ক্ষেত্ৰত আপোনালোকে মোক লগ নাপাব পাৰে বা যিকোনো সময়ত কেতিয়াবা ফোন মই ধৰিব নোৱাৰিব পাৰোঁ বা নেটৱৰ্কৰ প্ৰব্লেম থাকিলে আপোনালোকে মোক নাপাব পাৰে। সেই গতিকে মই ভিডিঅ'টো আপোনালোকৰ সুবিধাৰ্থে মই শ্বেয়াৰ কৰিছোঁ। অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো পুনৰবাৰ কৈছোঁ, অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব আপোনালোকে নাপাহৰিব। কিয়নো তেতিয়া মই যিখিনি অফিচিয়েল ৰিলেটেড মই ভিডিঅ' বনাম এই সকলোবিলাক আপোনালৈ নটিফিকেশ্যনটো গৈ থাকিব আৰু আপোনালোকে খুলি পেলাই নতুন কিবা নীতি নিৰ্দেশনা নটিফিকেশ্যন আহিলে আপোনালোকে সেইখিনি কথা আপোনালোকে বুজি পাব পাৰিব। ধন্যবাদ, নমস্কাৰ।